তো নমস্কাৰ বন্ধুসকল, নেক্সট ডে আজি এইটো ভিডিঅ'। কালি ৰাতি আহোঁতে প্ৰায় 2টা বাজি গৈছিল, তো আপোনালোকে দেখিছে চাগে। তো 2টা বাজি এতিয়া প্ৰায় 9টা বাজি গ'ল, আজি উঠোতে অকণ দেৰি হ'ল। আৰু আজি ডক্টৰ দেখুৱাই ইভিনিং এখন হস্পিটেলৰ ওচৰত ৰুম চুম বিচাৰিম, তাত কমত পাওঁ নেকি পাওঁ। ওচৰত থাকিলে অকণ ভালো হয় ন। মই এতিয়া বহুত দূৰত আহিছোঁ, হস্পিটেলৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত আছোঁ। আৰু এইটো ৰুমটোতো ৰাতি দেখুৱাইছোঁ আৰু এটা আছে ফোন বাৰু দিয়ক। তো টিভিটো বেকাৰ দিছে, ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ অহা মানুহে টিভিটো নাচায়, এনেই বেকাৰ এডাল বাৰু। ঠিক আছে, এতিয়া হস্পিটেললৈ যাওঁ আৰু এতিয়া আপোনাৰ হস্পিটেলৰ আগৰখিনি দেখুৱাই যাওঁ, চাই যাব। তো ৰেডি হৈ গ'লোঁ হস্পিটেল যাবলৈ, চ' লেটছ গ'। তো এইখন হৈছে হোটেল, যিখন হোটেলত আমি আছোঁ। তো এতিয়া হস্পিটেল যাবলৈ হ'লে আমি এতিয়া অটো ল'ব লাগিব, চ' তাকে অটো লৈছোঁ। যোৱা ৰাতি আমি আহোঁতে ৰাতি 2টা বাজি গ'ল, গতিকে আমি হস্পিটেলৰ ওচৰত ৰুম বিচাৰি নাপালোঁ। গতিকে অলপ আঁতৰত থাকিব লগা হ'ল, প্ৰায় 2-3 কিলোমিটাৰ হ'ব হোটেলৰ পৰা হস্পিটেললৈ। তো তাকে গৈ আছোঁ, ভাড়া লৈছে 120 টকা। তো এতিয়া হস্পিটেলৰ ৰাস্তাটো পাইছোঁহি। তো এইটো হৈছে হস্পিটেলৰ ৰাস্তা, আৰু মই হাৱা চেণ্ডেল পিন্ধি আহি গ'লোঁ। আৰু দিয়ক, যি গৰম আৰু কিমান কি হস্পিটেলহে আহিছোঁ, একো নাই দিয়ক। তো এতিয়া এইটো হৈছে অটল হস্পিটেলৰ সন্মুখৰ কিছু দৃশ্যাংশ, আহক চাই যাওক। তো এইখনেই হৈছে চেন্নাইৰ এপ'ল' হস্পিটেল, আৰু হস্পিটেলত ট্ৰিটমেণ্টত কিমান টকা খৰচা গ'ল সকলোখিনি ক'ম আপোনালোকক। আপোনালোকে তেতিয়া এটা আভাস পাব, জানিব পাৰিব যে কিমান টকা খৰচা আহে। তো ভিডিঅ'টো শেষলৈ গৈ চাই গৈ থাকিব। তো বৰ বেছি ভিতৰত গৈ কেমেৰা কৰিব নোৱাৰি, গতিকে বাহিৰৰ পৰা আপোনাক দেখুৱাইছোঁ যিখিনি পাইছোঁ। তো বাহিৰত গৈ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, ফাইল বনালে। তো এতিয়া ফাইলটো লোৱাৰ পিছত এতিয়া পেচেণ্টৰ ৱেইট, BP, হাইট এইবোৰ আদি জুখিব, তাৰপিছত ডক্টৰৰ ওচৰলৈ পঠিয়াব আৰু। চ' তাকে কৰি আছে দাদাই, তো ইয়াত দেখা পাই আছে। তো ফাইনেলি 1-1.5 ঘণ্টা ৱেইট কৰাৰ পিছত ডক্টৰক দেখুৱালোঁ, আৰু ডক্টৰক বেমাৰখিনি ক'লোঁ সকলোখিনি। তো এতিয়া ডক্টৰে বেমাৰখিনি কথাখিনি শুনাৰ পিছত ডক্টৰে এতিয়া এটা আপোনাৰ ব্লাড টেষ্ট কৰিব দিছে, আৰু কিবা ইক' ECG এনেকুৱা টাইপ কিবা কৰিব দিছে, আৰু আপোনাৰ এটা MRI কৰিব দিছে, ব্ৰেইন MRI। চ' তাকে এতিয়া ফাৰ্ষ্ট ব্লাড টেষ্টটো কৰি আছোঁ। ব্লাড টেষ্টটো আজি হ'ব, আৰু MRIটো কৰিবলৈ আমি অহাকালি আহিব লাগিব। ৰাতি 2টা বজাত পাতিছে। চাওক, ইয়াত দিন ৰাতি মানে ডক্টৰ মানে হস্পিটেল সমান আৰু দিন ৰাতি। তো ফাইনেলি আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী ডক্টৰৰ ওচৰত সামৰণি পৰিল, আৰু এতিয়া আমি চিধাই বাহিৰে গৈ ৰুম বিচাৰিবলৈ যাম, হস্পিটেলৰ ওচৰত ক'ৰবাত আছে নেকি। তো তাৰপিছতে ৰুমলৈ আহিব লাগিব, নতুন ৰুমটো চেঞ্জ কৰিব লাগিব। তো বন্ধুসকল, হস্পিটেলৰ পৰা ওলাই আহিলোঁ ফাইনেলি, আৰু এইটো হৈছে গ্ৰীমছ ৰোড। আৰু আপোনালোকে য'ৰ পৰাই নহওক কিয়, এয়াৰপৰ্টৰ পৰা আহক বা ৰেল ষ্টেচনৰ পৰা আহক, গ্ৰীমছ ৰোড এপ'ল' বুলি ক'ব। তো তেওঁলোকে আপোনালোকক ইয়াতে আহি নমাই থৈ যাব। তো এইখিনিতো ওচৰ পাঁজৰতে হোটেল, লজ সকলোবোৰ আছে। তো ইয়াতে আপোনালোকে টেনশ্যন ল'ব নালাগে, তো সকলোবোৰ ইয়াতে পাব। এতিয়া আমি ৰুমলৈ গৈ আছোঁ, হস্পিটেলৰ পৰা আহিলোঁ। ৰুমলৈ এতিয়া 3টা ওপৰত আছে ৰুম, লিফ্টতে যাব লাগে, লিফ্টতে আহিব লাগে। লিফ্টতে আহিব লাগে। পইচা দিছিলোঁ, লিফ্টটো ব্যৱহাৰ কৰিমে ন, চিৰি দি কিয় যাওঁ, পইচা লৈছে আমাৰ পৰা। আচ্ছা, ৰুম আহি পাই গ'লোহি। এতিয়া কি আনিলোঁ আমি, মাছৰ কণী আনিছোঁ। মাছৰ কণী, আজি ৰাতিলৈ মাছৰ কণী খাম। মাংস, মাছ বাকী কালিলৈ দেখা যাব। তো ফ্ৰেণ্ডছ, আজি ডে 2 চেন্নাইত। যোৱাকালি আমি ৰুমটো সলাই দিলোঁ। আগৰ ৰুমটো অকণমান হস্পিটেলৰ পৰা আঁতৰত আছিলে, সেইকাৰণে ৰুমটো সলাই দিলোঁ। আৰু সেই ৰুমটো আছিলে 1500 টকা, সৰু আছিলে এই ৰুমতকৈ। কিন্তু আজি ৰুমটো আছে, চাওক অলপ ওচৰত আহিছোঁ, ইমানো ওচৰত নহয়, বাট ওচৰত। এই ৰুমটো হৈছে 900 টকা। এইটো হৈছে কিটচেন, আৰু এইফালে আছে লেট্ৰিন, বাথৰুম, আৰু এখন ধুনীয়া ড্ৰেছিং আছে, আৰু এটা গডৰেজ আছে। চ' ইয়াত থ'ব পাৰে। ইয়াত কাপোৰখিনি থোৱা নাই এতিয়ালৈকে, কাৰণ বেগবোৰ ভালকৈ খোলা মেলা হোৱাই নাই, চ' থোৱা নাই। আৰু এইটো আছে টেলিফোন, টেলিফোনত আপুনি হেল্ল' বুলি কৈ অৰ্ডাৰ দিব পাৰে, আৰু তলৰ পৰা কিবা খাব লগা হ'লে চ' আনি দিব। চ' তেনেকুৱা ধৰণৰ চকী টেবুলো আছে, থোৱা নাই। আৰু এইটো এটা এনেকুৱা ধৰণৰ চিনটো। ঠিক আছে, এতিয়া হস্পিটেল আকৌ যাওঁ দাদাক লৈ। তো আহি গৈ আকৌ আপোনাক কৈ আছোঁ কি হ'ল কি নাই। আৰু মাহঁত, দাদাহঁত তলত ৱেইটিং কৰি আছে। মোৰ অকণ গা ধুবলৈ টাইম লাগে, চ' মোৰ গা ধোৱা অকণমান দেৰি হ'ল, আৰু উঠাও দেৰি হ'ল বাৰু। তো যাই আছোঁ, চলাইছোঁ। গ্ৰাউণ্ড ফ্ল'ৰত, আমি 3rd ফ্ল'ৰত আছোঁ। গ্ৰাউণ্ড ফ্ল'ৰত যাব লাগিব আৰু। খুলজা চিম দেখিছে, খুলজা চিম বুলি ক'লোঁ, খুলি গ'ল জিঅ'। আৰু এতিয়া জিৰ' পাই গ'ল। তো
বন্ধুসকল এতিয়া ৰুমৰ পৰা ওলাই হস্পিটেলৰ অভিমুখী অকণমান ডিষ্টেঞ্চ 500 মিটাৰমান হ'ব ৰুমৰ পৰা তালৈ। তো এতিয়া হস্পিটেললৈ গৈ আছোঁ। এইটো হৈছে মেইন হস্পিটেল। আৰু এটা কথা কওঁ আপোনালোকক, যেতিয়া আপোনালোকে আহিব ইয়াত এয়াৰপৰ্টত হওক বা ৰেল ষ্টেচনত হওক, আপোনালোকে অটো টেক্সিৱালাক ক'ব যে এপ'ল' হস্পিটেল মেইন এপ'ল' হস্পিটেল বুলি ক'ব, গ্ৰীমছ ৰোড মেইন এপ'ল' হস্পিটেল। নহ'লে ইয়াত এপ'ল' হস্পিটেলত কেইবাখনো বহুত কেইখন ব্ৰাঞ্চ আছে, তো আপোনালোকে তাত লৈ যাব। মানে ইয়াত আপোনাৰ ধৰক হাৰ্টৰ বেলেগ থাকে, লিভাৰৰ বেলেগ থাকে, তেনেকুৱা ধৰণৰ বিভাগ থাকে। বাট যোনখন মেইন হয় সেইখনেই মেইন হয়, তো মেইন হস্পিটেল বুলি ক'ব, তেতিয়া ভাল আৰু। তো এইখনেই মেইন হস্পিটেলখন, যিখন আপোনালোকে দেখা পাই আছে। আৰু হস্পিটেলত বেছি কেমেৰা কৰিব ভাল নালাগে, বাট যিখিনি পাৰিছোঁ আঁতৰে কৰিছোঁ আৰু। তো এইখনে হয় এপ'ল' মেইন হস্পিটেল। তো আজিৰ দিনটো কাৰ্যসূচী এনেকৈ কিবা কিবি চেকআপ কৰোঁতে গ'ল। আৰু বেমাৰটো কি আপোনালোকৰ আগৰ ভিডিঅ'ত কৈছোঁ, যদি গম পোৱা নাই তাই আমাৰ আগৰ ভিডিঅ'টো চাব, তাত গম পাব কেনেকুৱা কি বেমাৰটো হৈছে আৰু ট্ৰিটমেণ্টত কিমান খৰচা হ'ল, ব্লাড টেষ্ট, MRI, এক্সৰে, এইটো আদি সকলোবোৰ কৈ যাম। মই ভিডিঅ'টো চাই গৈ থাকিব। এইখিনি হৈছে গ্ৰীমছ ৰোড চব্জি মাৰ্কেট। আপোনালোকে যেতিয়া আহিব ৰেল ষ্টেচনৰ পৰা অটোত ভাড়া ল'ব খুব বেছি 100 টকা, আৰু যদি আপোনালোকে এয়াৰপৰ্টৰ পৰা আহে তেতিয়া অটোত ল'ব 400 টকা, আৰু বাকী যদি কেবত আহে তো 500, 600, 700 তেনেকুৱা টাইপৰ লয়। তো সেইটো অনুযায়ী আপোনালোকে আহিব। গ্ৰীমছ ৰোড চব্জি মাৰ্কেট বুলি কয় এইখিনি জেগা। তো এপ'লত অহা মানুহবোৰে ইয়াতে থাকে, সকলোখিনি সুবিধাত পোৱা যায়। আৰু নৰ্থ ইষ্টৰ মানুহ ইয়াত বহুখিনি পোৱা যায়। চ' আপোনালোকে ইমান বৰ বেছি ভয় খাব নালাগে। আৰু ইয়াত বহুত দিনৰ মূৰত আজি মাংস খাম, যিহেতু ডক্টৰৰ কাম প্ৰায়খিনি হৈ গৈছে। চ' আজি অকণমান মাংস খাওঁ বুলি ভাবিছোঁ, চ' তাকে অলপ ল'লোঁ। আৰু এইটো হৈছে টেষ্টিং ৰিপৰ্টৰ বিলখন, কোনটো টেষ্টিঙত কিমান টকা গ'ল সকলোখিনি লিখা আছে। ভিডিঅ'টো আপোনালোকে ৰখাই কিনি চাই ল'ব, তেতিয়ালৈ গম পাব কোনটো টেষ্টত কিমান টকা গৈছে। আৰু এইটো চেন্নাই কিছু দৃশ্যাংশ আমি থকা লজটোৰ হোটেলৰ ওপৰৰ পৰা মই কেমেৰা কৰিছোঁ, তো দেখি পাই আছে। আৰু বন্ধুসকল মই কৈ দিওঁ যে টেষ্টিঙত আমাৰ অলম'ষ্ট 32,000 গৈছে। আৰু ডক্টৰ ল'লে ফিজ 1200 টকা, আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লৈছে 250 টকা, আৰু মেডিচিন দিছে 10-12 হাজাৰ টকা। তো অলম'ষ্ট মানে 45-50,000 তেনেকুৱামান আমাৰ গ'ল খৰচা ডক্টৰৰ লগত। আৰু আমি আহিলোঁ এতিয়া শ্বপিং কৰিবলৈ অকণমান টি নগৰ জেগাডোখৰ নাম এপ'ল' হস্পিটেলৰ পৰা 120 টকা ভাড়া লয় অটোত। আৰু মলটোৰ নাম হৈছে চাৰবানাম ষ্ট'ৰ। আৰু ৰিচেণ্টলি এই চাৰবানাম ষ্ট'ৰ মালিকে এখন চিনেমাও কৰিছে উৰ্বশী ৰৌতালাৰ লগত, তামিলত দ্য লেজেণ্ড চাৰবানাম বুলি কৈ তেনেকুৱা চিনেমাখনৰ নাম। তো বাৰু যি কি নহওক, আমি এতিয়া ভাবিছোঁ অকণমান শ্বপিং কৰি যাওঁ। আহিছোঁ যেতিয়া দাদা ফাৰ্ষ্ট টাইম আহিছে, তো সিও অকণমান কিবা কিবি শ্বপিং কৰি লয় ঘৰৰ ফেমিলিৰ কাৰণে। আৰু লগতে কওঁ যে আমাৰ ডক্টৰৰ লগত 45-50,000 গ'ল। তো আপোনালোকে নাভাবিব যে আপোনালোকৰ সিমানো যাব। তো বেমাৰ লৈ কথা থাকে ন, কিছুমানৰ ধৰক 5-10 হাজাৰ টকাতে ভাল হৈ যায়, ট্ৰিটমেণ্ট মানে খৰচা যায়। কিছুমান ধৰক 50 হাজাৰ যায়, কিছুমানৰ 1 লাখ টকাও যায়। চ' এইটো বেমাৰ লৈ কথা, কোনটো বেমাৰত কিমান মানে কেনেকুৱা ধৰণৰ টেষ্ট কৰিব লাগে, তো তাৰ ওপৰত ডিপেণ্ড কৰে কিমান টকা খৰচা হয়। চ' এবাৰ আহিব আপোনালোকে, কিবা ডাউট থাকিলে বা বোলে অসমত ভাল হোৱা নাই বেমাৰটো, তেনেকুৱা টাইপৰ চেন্নাইত যাওঁ বা তেনেকুৱা টাইপৰ আহিব পাৰে। চেন্নাই এপ'ল' হস্পিটেল বুলি ক'লেতো গোটেই অল ইণ্ডিয়া ফেমাছ জানেই। গতিকে এবাৰ আহি মনৰ সন্দেহটো দূৰ কৰি যাব। যদি বোলে টেষ্টিং কৰোঁতে বোলে 50-60 হাজাৰ টকা যায়, আপোনালোকৰ সিমানখিনি মানে যোগ্যতা নাই টেষ্টিং কৰিবলৈ, গতিকে উভতি গুচি যাব, অকণমান ফুৰিব, সাগৰ চাব, কিবা কিবি মন্দিৰ চন্দিৰ দেৱ সেইবিলাক চাব, চাই কিনি গুচি যাব। কি ডাঙৰ কথা আৰু, ট্ৰেইনত আহিলে বৰ বেছি টকা খৰচা নহয়। গতিকে ট্ৰেইনত আহি যাব 10 দিনৰ টাইম লৈ, তেনেকৈ কিবা কিবি মনৰ সন্দেহ এটা দূৰ হয় ন। তো বাৰু যি কি নহওক, এতিয়া আমি শ্বপিং টপিং কৰিলোঁ। মই এযোৰ জোতা ল'লোঁ, আৰু দাদাই নিজৰ ফেমিলিৰ কাৰণে কিবা কিবি অকণমান লৈছে। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে দেখা পাব সাগৰ পাৰৰ কিছু দৃশ্যাংশ দেখুৱাম। আৰু লগতে আৰু এটা ভিডিঅ'ত দেখুৱাম আপোনালোকক দক্ষিণ ভাৰতত বহুত পুৰণি এটা মন্দিৰ, আজিৰ পৰা 1200-1300 বছৰ আগৰ এটা মন্দিৰ দেখুৱাম। ত' সেইটো ভিডিঅ' আপোনালোকে দেখা পাব। চ' সেইবোৰ দেখিবলৈ মোৰ ভিডিঅ'টো মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি নাই কৰা, হয় নাই। অকণমান ভিডিঅ' চিডিঅ' বনাওঁ টাইম পাছ কৰিবলৈ কাৰণে, কিবা অকণ ভাল লাগে। চ' লাইক কমেণ্ট কিবা অলপ দিব, আৰু অকণমান শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়া ভাল লাগে ন। আৰু এতিয়া শেষত আমি খালোঁগৈ শ্বপিং টপিং কৰাৰ পিছত এটা ফুচকাযোৰ দাম ল'লে 30 টকা। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। নেক্সট ভিডিঅ'টো লগ পাম, তেতিয়াহ'লে আপোনালোক সকলোৱে হেপ্পী থাকক, হাঁহি থাকক। টাটা, বাই বাই।